সো গুড মৰ্নিং এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে সপোনৰাজ ষ্টৰীলৈ। সো আজি আমাৰ মাজত আছে এটি কবিতা, আৰু এই কবিতাটি পঠাইছে শিৱসাগৰৰ পৰা মৃন্ময় কোঁৱৰ, আৰু তেখেতে লিখিছে প্ৰেমৰ ওপৰত এটি কবিতা। গতিকে আহকচোন কবিতাটি কি লিখিছে আমি এবাৰ চাওঁ। প্ৰেম মাথো এটা শব্দ নহয়, ইয়াক বুজাবৰ বাবে কোনো সংজ্ঞা নাই। আৰু প্ৰেম বুলিলেই মাথো ভাল পোৱা নহয়, প্ৰেম আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য। ভালটোতো সকলোকেই পাব পাৰি, কিন্তু প্ৰেম মাথো মনে বিচৰাজনকহে কৰিব পাৰি। আৰু প্ৰেম নহয়, প্ৰেমৰ সংজ্ঞা আছে বহুত। চ' এটি খুবেই সৰু কবিতা মৃন্ময় কোঁৱৰে আমাৰ বাবে লিখি পঠিয়ালে। গতিকে মৃন্ময় কোঁৱৰলৈ থাকিল অশেষ ধন্যবাদ। থেংক ইউ মৃন্ময়। চ' তুমি ইমানখিনি আমাৰ বাবে সহায় কৰাৰ বাবে। আৰু আপোনালোকে যদি পঠিয়াব বিচাৰিছে আমালৈ আপোনালোকৰ কবিতাসমূহ, তেন্তে পঠিয়াব পাৰিব আমাৰ হোৱাটছআপ নাম্বাৰত 9395594591। মই আকৌ কৈছোঁ নাম্বাৰটো 9395594591 নম্বৰত হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব আমালৈ কবিতাসমূহ, আৰু আমি আপোনালোকৰ কবিতাসমূহ প্ৰচাৰ কৰিম এই সপোনৰাজ ষ্টৰী ইউটিউব চেনেলৰ জৰিয়তে। ধন্যবাদ, আজিলৈ থাকিল ধন্যবাদ। আমি আকৌ অহাকালি লগ পাই আছোঁ অন্য এটা কবিতাৰ সৈতে। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ অন্য এটা কথা, আপোনালোকে যদি আমাৰ চেনেলটোত কবিতাসমূহ যদি আপোনালোকে শুনিব বিচাৰিছে, আৰু যদি কবিতাটি শুনি ভাল লাগিল, তেন্তে লাইক কৰিব, কেনেকুৱা লাগিল কমেণ্ট কৰিব, আৰু কবিতাটো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱসকলক শুনিবলৈ দিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।